জিকা বাকলিৰ চাটনি কোনে কোনে খাই পাইছে বাৰু? যোনে খাইছে কমেণ্টত জনাব আৰু যোনে নাই পোৱা মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এইখিনি হৈছে জিকা বাকলি। আমি প্ৰথমতে অকণমান গৰম পানী আৰু নিমখত তিয়াই ৰাখিছিলোঁ। তাৰপিছত আমাক প্ৰয়োজন হ'ব আদা নহৰু, তাৰপিছত জলকীয়া, অকণমান পিঁয়াজ আৰু অকণমান তেতেলী। আৰু তাৰপিছত কেৰাহী গৰম কৰি তাত তেল দিয়াৰ পিছত আমি এই যিখিনি বাকলি তিয়াই ৰাখিছিলোঁ জিকাৰ, এইখিনি টুকি অকণমান তেলত আমি লেৰেলি যোৱালৈকে ভাজি ল'ম। তাত আদা নহৰু দি দিব আৰু পিঁয়াজ অকণমানো দি দিব। দি পেলাই কেঁচা গোন্ধটো যোৱালৈকে আমি অকণ সময় ভাজি থাকিম, 2 মিনিটমান ভাজিব আৰু। তাৰপিছত আমি তেলৰ পৰা ভালদৰে এইখিনি টুকি ল'লোঁ। টুকি লোৱাৰ পিছত আমি মিক্সিৰ বাতিটোত যিখিনি আছিল জিকা বাকলি সেইখিনি দি দিলোঁ। আৰু তাতে তেতেলীকণ যে আছিলে তাৰ গুটিটো গুচাই আপোনালোকে তাত দি দিব। তাৰপিছত দিব জলকীয়া আৰু তাৰপিছত সোৱাদ অনুসাৰে নিমখ দিব আৰু মিক্সিত মাৰি দিব। তাৰপিছত এয়া চাওক, একেবাৰে সহজতে এয়া জিকাৰ চাটনি হৈ গ'ল। আৰু এতিয়া আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰক। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।